মিটাৰত থকা ৰঙা লাইটত কিমান অতিৰিক্ত বিল আহে জানেনে? আপোনাৰ ঘৰত লগোৱা বিদ্যুৎ মিটাৰত অনবৰতে জ্বলি থকা সেই ৰঙা লাইটৰ খৰচ কিমান? অনবৰত মিটাৰত জিলিকি থকা সৰু ৰঙা লাইট এটা দেখা পায়নে আপুনি? সৰু এটা লাইটৰ পৰা কিমান টকা উপাৰ্জন কৰি আছে বিদ্যুৎ বিভাগে সেয়া জানিলে আচৰিত হ'ব। বেছিভাগ ঘৰতে এতিয়া মিটাৰ লগোৱা হৈছে। এই মিটাৰবোৰত আপুনি এটা সৰু ৰঙা লাইট বাৰে বাৰে জিলিকি থকা দেখা পায়। জানেনে এই ৰঙা লাইটটোৱে বিদ্যুৎ খৰচ কৰে? মিটাৰৰ ভিতৰত এটা সৰু ৰঙা লাইট জিলিকিবলৈ আৰম্ভ কৰে, যাৰ পৰা বুজা যায় যে মিটাৰটো চলি আছে। মিটাৰত ৰঙা লাইটটো আপোনাৰ মিটাৰ চলি আছে আৰু বিদ্যুৎ খৰচ কৰি আছে বুলি সূচায়। স্মাৰ্ট মিটাৰত থকা ৰঙা লাইট 1 ৱাটৰ কম। এই ৰঙা লাইটৰ খৰচ কেইটামান টকাতকৈ বেছি নহ'ব, কিন্তু মিটাৰত দিয়া ৰঙা লাইটে নিশ্চিতভাৱে এমাহত প্ৰায় 1 ইউনিট বিদ্যুৎ খৰচ কৰে। প্ৰথম দৃষ্টিত মাহে বেছি খৰচ নহ'ব পাৰে, অৰ্থাৎ যদি এটা ইউনিট 8